মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম লেটাৰ, ৱাৰ্ড আৰু সেন্টেন্সৰ ওপৰত। যদি ভিডিঅ'টো ভাল লাগে, চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটাৰ, ৱাৰ্ড এণ্ড সেন্টেন্সেছ। লেটাৰ মানে কি? ৱাৰ্ড মানে কি? আৰু সেন্টেন্স মানে কি? অতি সহজভাৱে এইটো ভিডিঅ'ত শিকোঁ আহা। লেটাৰ মানে কি? ইংৰাজীত A, B, C, D আদি বৰ্ণক লেটাৰ বুলি কোৱা হয়। ইংৰাজী বৰ্ণমালাত A, B, C, D ৰ পৰা Z লৈকে 26টা আখৰ আছে। এই আখৰবিলাকক একেলগে এলফাবেট বুলি কোৱা হয়। যেনে A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z। এই গোটেইখিনি আখৰক একেলগে এলফাবেট বুলি কোৱা হয়। ৱাৰ্ড মানে কি জানো আহা। ৱাৰ্ড মানে কি? যেতিয়া কেইটামান লেটাৰ লগ লাগি এটা সম্পূৰ্ণ শব্দ গঠন হয়, তাকে ৱাৰ্ড বা শব্দ বোলে। যেনে ইণ্ডিয়া, মেন, কাউ, টেবুল, ৰিভাৰ, ডে, নাইট, বয়, গাৰ্ল, স্কুল, ৱাৰ্ড। যিমান শব্দ আছে, সেই সকলোবোৰ শব্দকেই ৱাৰ্ড বুলি কোৱা হয়। ইয়াত আমি উদাহৰণ চাওঁ। ইয়াত চোৱা ইণ্ডিয়া। ইণ্ডিয়াত 5টা লেটাৰ আছে। যেনে INDIA, ইণ্ডিয়া। এই 5টা লেটাৰ লগ লাগি এটা শব্দ গঠন হৈছে। এই শব্দকেই ৱাৰ্ড বুলি কোৱা হয়। আৰু এটা MAN, মেন। ইয়াত 3টা লেটাৰ আছে। এই 3টা লেটাৰ লগ লাগি এটা শব্দ গঠন হৈছে। এই শব্দকেই ৱাৰ্ড বুলি কোৱা হয়। আৰু এটা চোৱা কাউ, COW, কাউ। ইয়াত 3টা লেটাৰ আছে। 3টা লেটাৰ লগ লাগি এটা শব্দ গঠন হৈছে। এই শব্দকেই ৱাৰ্ড বুলি কোৱা হয়। সহজ ভাষাত 2টা বা ততোধিক লেটাৰ লগ লাগি যেতিয়া এটা সম্পূৰ্ণ শব্দ গঠন হয়, তাকে ৱাৰ্ড বুলি কোৱা হয়। বলা আগবাঢ়ো সেন্টেন্সলৈ। সেন্টেন্স মানে কি? যেতিয়া কেইটামান ৱাৰ্ড বা শব্দ লগ লাগি এটা অৰ্থপূৰ্ণ বাক্য গঠন হয়, তাকেই সেন্টেন্স বোলে। যেনে I go to school, she is a girl, my name is Raju। ইয়াত যদি আমি চাওঁ I go to school, ইয়াত চোৱা 4টা শব্দ আছে। এই 4টা শব্দ লগ লাগি এটা অৰ্থপূৰ্ণ বাক্য গঠন হৈছে। এই বাক্যটোকে ইংৰাজীত সেন্টেন্স বুলি কোৱা হয়। ইয়াত চোৱা she is a girl, তাই এজনী ছোৱালী। ইয়াত 4টা শব্দ লগ লাগি এটা অৰ্থপূৰ্ণ বাক্য গঠন হৈছে। ইংৰাজীত ইয়াকেই সেন্টেন্স বুলি কোৱা হয়। My name is Raju, মোৰ নাম ৰাজু। ইয়াত 4টা ৱাৰ্ড লগ লাগি এটা অৰ্থপূৰ্ণ বাক্য গঠন হৈছে। এই বাক্যটোকেই ইংৰাজীত সেন্টেন্স বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় গম পাইছা লেটাৰ, ৱাৰ্ড আৰু সেন্টেন্স কাক বোলে। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে, তেন্তে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু কিবা নুবুজিলে কমেণ্ট কৰি সুধিবা। লগ পাম নতুন আৰু এটা ভিডিঅ'ত। বাই বাই।